দেৰগাঁৱৰ বিশিষ্ট নাগৰিক সদ্যপ্ৰয়াত ভৱেশ খাউণ্ডৰ অভিনন্দন গ্ৰন্থ ঐতিহ্য সন্ধানী ভৱেশ খাউণ্ড অভিনন্দন আৰু সোঁৱৰণ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়। আমি তেখেতৰ প্ৰতি প্ৰণিপাত জনাই ঐতিহ্য সন্ধানী ভৱেশ খাউণ্ড অভিনন্দন আৰু সোঁৱৰণি গ্ৰন্থখন আমি আগবঢ়াইছোঁ। আশা কৰিছোঁ এই কাৰ্যৰ যোগেদি আমি এগৰাকী মহান দেৰগাঁৱক এনেকৈয়ে শ্ৰদ্ধা নিবেদন কৰিছোঁ, এনেকৈয়ে তেখেতৰ ত্যাগ, তেখেতৰ প্ৰতিভাক আমি স্বীকৃতি দিব খুজিছোঁ। দেৰগাঁও সাহিত্য সভাৰ বাকৰিত আয়োজিত অনুষ্ঠানত দেৰগাঁও সাহিত্য সভাই বিচিত্ৰ ভূষণ কলিতাৰ সম্পাদনাত প্ৰকাশ কৰা গ্ৰন্থখন উন্মোচন কৰে দেৰগাঁৱৰ ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাই। এই গ্ৰন্থখন 2014 চনত আমি যেতিয়া সম্পাদকৰ দায়িত্ব লৈছিলোঁ, নুৰুল চুলতান আছিল সভাপতি, আমি তেতিয়াই আচলতে এখন সম্পাদনা সমিতি গঠন কৰি দিছিলোঁ। কিন্তু সেই সম্পাদনা সমিতিখনে এই গ্ৰন্থখন প্ৰকাশ কৰিব নোৱাৰিলে বিভিন্ন কাৰণত। শেহতীয়াকৈ আচলতে এই গ্ৰন্থখন সম্পাদনাৰ দায়িত্ব মোৰ হাতত পৰাত মই যথেষ্ট খৰতকীয়াকৈ এই গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত আগবাঢ়িছিলোঁ আৰু এই আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভৱেশ খাউণ্ড দেৱৰ জীৱিত কালতে এই গ্ৰন্থখন প্ৰকাশৰ বাবে আমি আপ্ৰাণ চেষ্টা চলাইছিলোঁ, যদিও আকস্মিকভাৱে আহি পৰা কৰোণাসৃষ্ট পৰিস্থিতিৰ বাবে আমি গ্ৰন্থখন তেখেতৰ জীৱনকালত প্ৰকাশ কৰি তেখেতৰ হাতত তুলি দিব নোৱাৰিলোঁ। তাৰ বাবে আমি যথেষ্ট মৰ্মাহত। অনুষ্ঠানটোত বিশিষ্ট লেখক পৰাগ পৱন শৰ্মা বৰা, লেখক পদ্মলোচন নাথ, গুণীন্দ্ৰ নাথ শৰ্মা, দেৰগাঁও সাহিত্য সভাৰ সহ সম্পাদক অমৰ বৰুৱা, গৌৰৱ বৰুৱা, ধ্ৰুৱজ্যোতি বৰা, অৱনী বৰঠাকুৰ, অনন্ত বৰুৱা, গোপাল কৃষ্ণ সাউদ, শৰৎ ৰাণা বৰা, বুবুল চন্দ্ৰ বৰা আদি উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে দেৰগাঁও সাহিত্য সভাৰ সম্পাদক অজিত চন্দ্ৰ দত্তই। দেৰগাঁৱৰ পৰা বিদ্যান বৰদলৈৰ প্ৰতিবেদন, হেডলাইন ব্ৰিফ।